নমস্কাৰ বন্ধুসকল, যোগ বিগলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিসকাস কৰিম ভাগফলন বা ডিভিজন এলগৰিথম। এ আৰু বি দুটা অখণ্ড সংখ্যা আৰু বি গ্ৰেটাৰ দেন 0 হলে দুটা অদ্বিতীয় অখণ্ড সংখ্যা কিউ আৰু আৰ পোৱা যায় যাতে এ ইকুৱেল বি কিউ প্লাছ আৰ, য'ত 0 ইজ গ্ৰেটাৰ দেন ইকুৱেল আৰ অৰ আৰ ইজ গ্ৰেটাৰ দেন বি। ভালদৰে মন কৰিলে তোমালোকে দেখিবা যে ই আমি আগতে পাই অহা ভাজ্য, ভাজক, ভাগফল আৰু ভাগশেষৰ মাজত থকা সম্পৰ্কটোৱে, য'ত ভাজ্যৰ কাম কৰিছে এ, ভাজক হৈছে বি, ভাগফল হৈছে কিউ আৰু ভাগশেষ হৈছে আৰ। আৰু আমি জানো যে ভাগশেষ কেতিয়াও ভাজকতকৈ ডাঙৰ বা সমান হ'ব নোৱাৰে, গতিকে আৰু বিৰ সমান হ'ব নোৱাৰে বা বিতকৈ ডাঙৰ হ'ব নোৱাৰে। ইয়াকে মই বাস্তৱ সংখ্যাৰ প্ৰথমটো ভিডিঅ'ত বহুত সুন্দৰভাৱে তোমালোকক বুজাইছিলোঁ। কেনেকৈ বুজাইছিলোঁ? তাত কি কৰিছিলোঁ? আমি যদি বি 2 লওঁ তেতিয়া আৰ কি ল'ব পাৰোঁ? 0 and 1, আৰু তেতিয়া এৰ ভেলু কি হ'বগৈ? 2q আৰু 2q প্লাছ 1। গতিকে এই 1 ল'লে আমি 1টোক কি লিখিব পাৰোঁ? 2 × 0 প্লাছ 1। গতিকে এইটো আমাৰ 2q প্লাছ 1ৰ দৰে যাব। 2 ল'লে আমাৰ 2q ধৰণে যাব। 3 ল'লে 2q প্লাছ 1ৰ দৰে যাব। ঠিক তেনেদৰে বাক প্ৰত্যেকটো সংখ্যাৰ কাৰণে জানো। কিন্তু তেতিয়া আমাৰ এই অকল এটা যোগাত্মক অখণ্ড সংখ্যা বুলি কৈছিল, কিন্তু ইয়াত আমাৰ এই যোগাত্মক অখণ্ড সংখ্যাৰ সলনি এটা অখণ্ড সংখ্যা বুলি কৈছে। গতিকে আমি এৰ ভেলু -2, -3 এইবোৰ ল'ব পাৰোঁ। যদি আমি এই ভেলু -2 লওঁ, -2ক আমি 2 × -1 + 0 হিচাপে লিখিব পাৰোঁ। গতিকে ই আমাৰ ইয়াত আহিব, নহয় জানো? ঠিক তেনেদৰে -3টো আমি কেনেকৈ লিখিম? 2 × -2 + 1 -4 + 1 -3। গতিকে এইটো আমাৰ ইয়াত আহিব -3। ঠিক তেনেদৰে বাকী সংখ্যাবোৰ তোমালোকে পাৰিবা। গতিকে ভালদৰে মন কৰিলে তোমালোকে দেখিবা যে 2q ধৰণে লিখিব পৰা আটাইবোৰ সংখ্যাই হৈছে যুগ্ম সংখ্যা, আৰু 2q + 1ৰ দৰে লিখিব পৰা আটাইবোৰ সংখ্যা হৈছে অযুগ্ম সংখ্যা। ঠিক তেনেদৰে বি ইকুৱেল 3 লৈও আৰ ইকুৱেল 0, 1, 2 হ'ব, আৰু তেতিয়া আমি তিনিটা ভাগত ভাগ হৈ যাব। আৰু তাক কেনেকৈ হ'ব তোমালোকক মই গণিতৰ বাস্তৱ সংখ্যাৰ প্ৰথম ভিডিঅ'ত সুন্দৰভাৱে বৰ্ণনা কৰিছিলোঁ। বা ইয়াত যিহেতু আমি অকল যোগাত্মক অখণ্ড সংখ্যা লৈছিলোঁ, গতিকে আমি আন অখণ্ড সংখ্যাবোৰ লৈ আমি ইয়াক চাব পাৰোঁ। গতিকে -2 ল'লে কি হ'ব? 3 × -1 + 1। গতিকে এই সংখ্যাটো আমাৰ কোনটো ধৰণলৈ যাব? ইয়ালৈ আহিব। ঠিক তেনেদৰে -3টো কি হ'ব? 3 × -1 + 0। গতিকে এই সংখ্যাটো ইয়াত আহিব। সেইটোৱে বাকী প্ৰত্যেকটো সংখ্যাকে তোমালোকে ভাগ কৰিব পাৰিবা। গতিকে ইয়াতে বেছি নকৰি আমি আমাৰ প্ৰশ্নলৈ যাওঁ। এক্সাম্পল 1, দেখুওৱা যে যিকোনো অখণ্ড সংখ্যা বৰ্গক 4m বা 4m + 1 ৰূপত প্ৰকাশ কৰিব পাৰি, য'ত m বিলংছ টু ইণ্টিজাৰ। এতিয়া আমি ইয়াত প্ৰথমে বি ইকুৱেল যদি 2 লওঁ, তেতিয়া আমাৰ অখণ্ড সংখ্যাবোৰ দুটা ভাগত ভাগ হৈ যাব। a ইকুৱেল টু 2q + 0 আৰু 2q + 1 ধৰণে আমি জানো। গতিকে বি ইকুৱেল 2 ল'লে আমি যিকোনো অখণ্ড সংখ্যাক দুটা ভাগত ভাগ কৰিব পাৰিম, 2q আৰু 2q + 1 ধৰণে। গতিকে আমি a ইকুৱেল 2q যদি হয়, আমাক কি প্ৰমাণ কৰিব লাগে? এই দুইটা ধৰণৰ বৰ্গবোৰ হয় 4m বা 4m + 1 ধৰণে প্ৰকাশ কৰিব পাৰি। গতিকে a ইকুৱেল 2q ল'লে a স্কোৱাৰ কিমান হ'ব? 2q হোল স্কোৱাৰ ইকুৱেল 4q স্কোৱাৰ ইকুৱেল 4m, য'ত m ইকুৱেল q স্কোৱাৰ। q স্কোৱাৰ এটা অখণ্ড সংখ্যা, গতিকে m এটা অখণ্ড সংখ্যা। গতিকে আমি 2q ধৰণৰ সংখ্যাবোৰ 4m ধৰণে প্ৰকাশ কৰিব পাৰোঁ। ঠিক তেনেদৰে 2q + 1 ধৰণৰ সংখ্যাবোৰ আমি কি কৰিম? তাকো যদি আমি স্কোৱাৰ কৰোঁ, 4q + 1 হোল স্কোৱাৰ, a + b হোল স্কোৱাৰ ফৰ্মত আছে, কি হ'বগৈ? 4q স্কোৱাৰ + 4q + 1। প্ৰথম দুটা বা 4 কমন লওঁ, তেতিয়া কি থাকিব? q স্কোৱাৰ + q + 1। q স্কোৱাৰ + q জেগাত আমি m পুট কৰিব পাৰোঁ, 4m + 1। কি কৰিলোঁ আমি? mৰ ভেলু q স্কোৱাৰ + q পুট কৰিলোঁ। গতিকে আমি 2q + 1 সংখ্যাবোৰ 4m + 1 সংখ্যাৰ ৰূপত প্ৰকাশ কৰিব পাৰোঁ। এয়া হৈ গ'ল আমাৰ প্ৰমাণ। এক্সাম্পল 2, দেখুওৱা যে অযুগ্ম সংখ্যাৰ বৰ্গক 8m + 1 ৰূপত প্ৰকাশ কৰিব পাৰি, য'ত m বিলংছ টু ইণ্টিজাৰ। গতিকে আমি প্ৰথমে কি কৰিম? ধৰা হ'ল এই এটা অখণ্ড সংখ্যা,
অৰ্থাৎ এই এটা ইন্টিজাৰ এতিয়া আমি যদি b = 2 লম তেতিয়া আমি 2q আৰু 2q + 1 ৰূপত এটো লিখিব পাৰো আৰু আমি জানো যে 2q ধৰণৰ সংখ্যাবোৰ হৈছে যুগ্ম আৰু 2q + 1 ধৰণৰ সংখ্যাবোৰ হৈছে অযুগ্ম আমি কি প্ৰমাণ কৰিব লাগে এই অযুগ্ম সংখ্যাবোৰ 8m + 1 ৰূপত ইয়াৰ স্কয়াৰক 8m + 1 ৰূপত প্ৰকাশ কৰিব পাৰি গতিকে আমি যেহেতু a = 2q + 1 এটা কি অযুগ্ম অখণ্ড সংখ্যা আমি কি প্ৰমাণ কৰিব লাগে ইয়াৰ বৰ্গক 8m + 1 ৰূপত প্ৰকাশ কৰিব পাৰি গতিকে ইয়াৰ বৰ্গ কৰো a² = 2q + 1 হোল স্কয়াৰ ইকুৱেল কিমান হ'ব 4q² + 4q + 1 প্ৰথম দুটা পা আমি কিমান কমন ল'ব পাওঁ 4q কি হ'ব এটা 4q * q + 1 + 1 আমি কি পাই আছো 4q * q + 1 + 1 q + 1 হৈছে দুটা কনজুগেটিভ স্বাভাৱিক সংখ্যাৰ পূৰণফল অৰ্থাৎ q যদি 5 হয় তেতিয়া এটো কিমান হ'ব 6 হ'ব q যদি 6 হয় তেতিয়া এটো কি হ'ব 7 হ'ব ভাল অৰ্থাৎ এটা যদি যুগ্ম হয় তেতিয়া আনটো অযুগ্ম হ'ব মানে দুটা যুগ্ম আৰু অযুগ্ম সংখ্যাৰ পূৰণফল আমি জানো যে যুগ্ম আৰু অযুগ্ম সংখ্যাৰ পূৰণফল সদায় কি হয় যুগ্ম হয় গতিকে যেহেতু এটা দুটা পূৰণফল যুগ্ম হয় গতিকে যুগ্ম সংখ্যাবোৰ আমি কি হিচাপে প্ৰকাশ কৰিব পাৰো 2 * m হিচাপে প্ৰকাশ কৰিব পাৰো +1 এতিয়া 4 * 2 * m টো কি লিখিব পাৰো 8m +1 এটো আমাৰ প্ৰমাণ তাক তোমালোকে আমি b = 2 নলৈ b = 4 লৈ কৰিব পাৰা b = 4 ললে a ভ্যালু কি হ'ব 4q + 1 4q + 2 আৰু 4q + 3 এই চাৰিটাৰ ভিতৰত 4q ধৰণৰ সংখ্যাবোৰ যুগ্ম সংখ্যা ঠিক তেনেদৰে 4q + 2 সংখ্যাবোৰ যুগ্ম কাৰণ ইয়াকো 2 এ হৰণ কৰিব পাৰি ইয়াকো 2 এ হৰণ কৰিব পাৰি কিন্তু এই দুটা সংখ্যাক 2 এ হৰণ কৰিব নোৱাৰি গতিকে দুটা অযুগ্ম এতিয়া এই দুটা অযুগ্ম সংখ্যা আমি কি প্ৰমাণ কৰিব লাগে সেই দুইটা সংখ্যাই 8m + 1 ধৰণৰ গতিকে এটা দুটাকো তুমি স্কয়াৰ কৰি প্ৰমাণ কৰিব পাৰা যে অযুগ্ম সংখ্যাৰ বৰ্গ 8m + 1 ধৰণৰ নেক্সট এক্সাম্পল যিকোনো অখণ্ড সংখ্যা a > = 1 ৰ বাবে দেখুৱা যে a * a² + 2 / 3 সদায় এটা অখণ্ড সংখ্যা এতিয়া আমাৰ ইয়াত প্ৰথম সমস্যাটো কি হৈ আছে এই সংখ্যাটো 3 তলত 3 আছে গতিকে আমি সংখ্যাটো অখণ্ড সংখ্যা বুলি প্ৰমাণ কৰিবলৈ হলে এই তলৰ 3 টো আঁতৰাব লাগিব হে আঁতৰাবলৈ আমি হেতু কাৰণে b = 3 বুলি ধৰি লওঁ তেতিয়া a ভ্যালু কি হ'ব a ভ্যালু 3q হ'ব 3q + 1 হ'ব 3q + 2 হ'ব এতিয়া আমি a ভ্যালু যদি 3q হয় তেতিয়া a * a² + 2/3 ভ্যালু কিমান হ'ব a ভ্যালু 3q² + 2/3 3 3 ডিভাইড যাব গতিকে q * 3q² + 2 এটা এটো এটা অখণ্ড সংখ্যা এটো এটা অখণ্ড সংখ্যা দুটা অখণ্ড সংখ্যা পূৰণফল সদায় এটা অখণ্ড সংখ্যা গতিকে এই ভ্যালু যেতিয়া আমি ইয়াত কি লৈছো a = 3q লৈছো a = 3q লতে এটা অখণ্ড সংখ্যা পাইছো ঠিক তেনেদৰে আমি বাকি দুটা কাৰণ কৰি যাম a = কি লম 3q + 1 লম তেতিয়া a * a² + 2/3 ইয়াত আমি কি পুট কৰিম 3q + 1 3q + 1 হোল স্কয়াৰ + 2/3 এই স্কয়াৰটো আমি ভাঙিম 3q + 1 9q² + 6q + 1 + 2 অৰ্থাৎ 1 + 2 = 3 গতিকে আমি প্ৰথম এইটোৰ পৰা 3 এটা কমন ল'ব পাওঁ 3 টো কমন ল'লে কি হ'বগে 3 * 3q + 1 * 3q² + 2q + 1 / 3 এই তলত 3 আছে 3 তে কেনসেল হ'ব গতিকে সংখ্যাটো কিমান হ'বগে 3q + 1 * 3q² + 2q + 1 এটো এটা অখণ্ড সংখ্যা এটো এটা অখণ্ড সংখ্যা গতিকে দুইটা পূৰণফলো এটা
অখণ্ড সংখ্যা ঠিক তেনেদৰে আমি কি কৰিম a ইকুৱেল কি ল'ম এতিয়া 3q + 2 কাৰণে চেক কৰিম গতিকে a ইকুৱেল 3q + 2 কাৰণে a * a² + 2 ডিভাইডেড বাই 3 ভ্যালু কিমান হ'ব 3q + 2 into 3q + 2 whole square plus 2 divided by 3 গতিকে ইয়াৰ ভ্যালু কিমান হ'বগে 3q + 2 whole square যদি ভাঙো কি হ'বগে 9q² plus twice ab মানে কিমান হ'ব 12q plus 4 plus 2 4 plus 2 মানে কিমান হ'ব এটো 6 divided by 3 তে এই গোটেইটোৰ পৰা আমি 3 এটা কমন ল'ব পাওঁ 3 এটা কমন ল'লে কি হ'ব 3q + 2 কি থাকিব 3q² plus 4q plus 2 divided by 3 3 কেনসেল যাব এটা এটো এটা অখণ্ড সংখ্যা এটা অখণ্ড সংখ্যা দুটা অখণ্ড সংখ্যা পূৰণ হ'ল এটা অখণ্ড সংখ্যা গতিকে আমি প্ৰমাণ কৰিলো যে যিকোনো এটা এটা যিকোনো অখণ্ড সংখ্যা হলে a * a² + 2 divided by 3 এটা অখণ্ড সংখ্যা হ'ব এক্সাম্পল 4 দেখুৱা যে যুগ্ম সংখ্যাৰ বৰ্গ যুগ্ম আৰু অযুগ্ম সংখ্যাৰ বৰ্গ অযুগ্ম হয় গতিকে ধৰা হ'ল a এটা অখণ্ড সংখ্যা যদি আমি b ইকুৱেল 2 লওঁ তেতিয়া 2q আৰু 2q + 1 হ'ব a ভ্যালু হয় না আৰু a ইকুৱেল 2q হলে কি হ'ব a যুগ্ম ঠিক তেনেদৰে a ইকুৱেল 2q + 1 হলে অযুগ্ম এটা আমি কি দেখাব লাগে এই যুগ্ম সংখ্যাৰ বৰ্গ কৰিলে এটা যুগ্ম পাম আৰু অযুগ্ম সংখ্যা বৰ্গ কৰিলে এটা অযুগ্ম পাম গতিকে আমি ইয়াৰ বৰ্গ কৰো স্কয়াৰ কৰিলে কিমান হ'ব 2q² 4q² 4 2q² এফালে আমি m লিখিব পাওঁ 2m গতিকে এটা যুগ্ম ঠিক তেনেদৰে এটোক যদি আমি স্কয়াৰ কৰো 2q + 1 স্কয়াৰ ইকুৱেল 4q² + 4q + 1 ইয়াৰ পৰা আমি 2 এটা কমন ল'ব পাওঁ 2q² + 2q + 1 এটো এটা খণ্ড সংখ্যা আমি 2m ল'ব পাওঁ 2m + 1 2m + 1 ধৰণৰ সংখ্যাবোৰ অযুগ্ম গতিকে অযুগ্ম সংখ্যা বৰ্গ কৰিলে অযুগ্ম হয় যুগ্ম সংখ্যা বৰ্গ কৰিলে যুগ্ম হয় নেক্সট ভিডিঅত আমি অনুশীলনী 3.2 ষ্টাৰ্ট কৰিম গতিকে ইয়ালৈকে যদি কোনোবাই কিবা বুজি পোৱা নাই তা কমেন্ট বক্সত জনাবা ধন্যবাদ